নমস্কাৰ বন্ধুসকল, আপুনি চাই আছে GRS আছামিজ হেল্প। বন্ধুসকল, আজি আমি এক গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ, যোনটো নেকি আপোনালোকৰ জানা খুবেই দৰকাৰ। বন্ধুসকল, আপোনালোকৰ কিছুমান ফটো হয়তো ভুলতে ডিলিট হৈ যায় বা আপুনি নিজে ডিলিট কৰি দিয়ে। তাৰপিছত আপুনি ভাবি থাকে যে বোলে সেই ফটোটো মই কিয় ডিলিট কৰিলোঁ। তো আপুনি আজি এই ভিডিঅ'টোৰ পৰা জানিব পাৰিব যে 1 বছৰ আগৰ বা 1 মাহৰ বা তাতকৈ আগৰ ফটো কেনেকৈ আপোনাৰ মোবাইল আকৌ ঘূৰাই আনিব পাৰিব। তো এইটো জানিবলৈ আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু ভিডিঅ'টো আপোনালোকে কাটি নাচাব, একদম সম্পূৰ্ণ চাব। তো বন্ধুসকল, আপুনি যদি মোৰ চেনেলটো নতুন হয় তেন্তে ৰঙা যি লিখা আছে ছাবস্ক্ৰাইব, সেইটোত ক্লিক কৰি দিব, আৰু কাষত থকা বেল আইকনটোত ক্লিক কৰিব আৰু অল চিলেক্ট কৰিব, আৰু ওপৰত এটা ধুনীয়াকৈ এটা লাইক কৰি দিব। তো বন্ধুসকল, একদম ওপৰত যি আছে চাৰ্চ দ্য ইমেজ ইউ ৱান্ট টু ৰেষ্ট, সেইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এই যি আপোনালোকে ফল্ডাৰবিলাক দেখা পাইছে, এই ফল্ডাৰবিলাক আপোনাৰ মোবাইলৰ পৰা ডিলিট হৈ যোৱা ফটোৰ ফল্ডাৰ। ঠিক আছে, এইটো হয়তো আপোনাৰ ভুলত হৈ গৈছে বা আপুনি নিজে ডিলিট কৰিছে, সেইবিলাকহে ফল্ডাৰ। আৰু কিছুমান আপোনাৰ এইটো আহি আছে, গোটাইবিলাক যি যি ডিলিট হৈছে চব সম্পূৰ্ণ ইয়াত আহি আছে, অলপ সময় লাগিব। তো আপুনি ইয়াতে ধৰক 1 মাহ আগত ডিলিট হৈ যোৱা বা 1 বছৰ আগত ডিলিট হৈ যোৱা চব আপুনি ঘূৰাই আনিব পাৰিব। তাৰপিছত ওপৰত যি ডিছপ্লে অল দ্য পিৰিয়ড লেখা আছে তাতে ক্লিক কৰিব। ইয়াতে চাওক, উইথিন 1 মান্থ, 1 পৰা 3 মান্থ, 3 পৰা 6 মান্থ, 6 পৰা 12 মান্থ আগৰ ফটো যদি ঘূৰাই আনিব বিচাৰে, যোনটোত ক্লিক কৰে সেইটো আহি যাব। তো গোটাইকেইটা মই কৰি থোৱা আছে, তাৰপিছত ডান কৰি দিব। তাৰপিছত ধৰি লওক এইটো ফল্ডাৰ, ঠিক আছে, এইটো যদি আপুনি ঘূৰাই আনিব বিচাৰে তেনেহ'লে আপুনি কি কৰিব, ইয়াত ক্লিক কৰি দিব। তাৰপিছত তলত যি ৰেষ্টৰ ওৱান ইমেজ আছে এইটোত ক্লিক কৰি দিব। তাৰপিছত এইটো আপোনাৰ ডাইৰেক্ট গেলাৰীত গুচি যাব, ঠিক আছে। আৰু এইটো আপুনি কি কোৱালিটিত আপুনি নিজৰ মোবাইলত আৰু ঘূৰাই আনিব বিচাৰে সেইটো দিয়া আছে, মিডিয়াম, ল' না হাই ইয়াত দিয়া আছে, ঠিক আছে। তো মই মিডিয়ামটো আনিছোঁ আৰু ৰেষ্টৰ মাৰি দিছোঁ। তো এনেকৈ আপুনি ফটোবিলাক আগৰ দৰে ঘূৰাই আনিব পাৰিব। আৰু এইটো আপুনি কি লাগিব, প্লে ষ্টৰত যাই লিখিব লাগিব, মই কৈ আছোঁ। প্লে ষ্টৰত যাই আপুনি লিখিব ৰেষ্টৰ ইমেজ ছুপাৰ ইজি, যোনটো এইটো আছে, এইটো আপুনি ইনষ্টল কৰি ল'ব। মোৰ তাতে আগৰ পৰা ইনষ্টল আছে, তো মই ইনষ্টল নকৰোঁ। তাৰপিছত আপুনি এনেকৈ অ'পেন কৰিব। তাৰপিছত মই প্ৰথমৰ কোৱাৰ দৰে আপুনি কৰি যাব, আপোনাৰ আগৰ ফটোবোৰ ডিলিট হৈ যোৱা ফটোবোৰ আকৌ ঘূৰাই আহিব। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।